নমস্কাৰ, মোৰ নাম শ্ৰী বনলতা নাথ। মোৰ ল'ৰা শ্ৰী হীৰকজ্যোতি নাথ ক্লাছ 9ত পঢ়ি আছে কৃষ্ণাই হাই স্কুলত। তাহাঁতক মানে আমি টিফিন দিয়া হয় স্কুলৰ সময়ত, যে তাহাঁতক ক্লাছ 9-10ত বোলে টিফিন নিদিয়ে, মানে স্কুলৰ জানা হিচাপে ভাত দিয়ে, এতিয়া বোলে ভাত নিদিয়ে তাহাঁতক। তাহাঁতক খালি জাষ্ট ভাড়াটো দিহে পঠাব পাৰোঁ। টিফিন ঘৰৰ পৰা অলপ চুজি হওক বা কেতিয়াবা পুৰি আলু ভাজি এনেকৈ দি পঠাওঁ। আজি মই দুপৰীয়া চুজি বনাই দিছিলোঁ। সিহঁতে পিছৰ বেঞ্চত চুজিখিনি খাই আছিল। থকা সময়ত সিহঁতৰ ক্লাছৰ 5জন ল'ৰাই আহি সিহঁতক বেয়া বস্তু মানে সিহঁতৰ গৰুৰ মাংস লৈ আহিছিল। সেই মাংস খুৱাব খুজিছিল। তেতিয়া তাহাঁতে ৰুমৰ পৰা ওলাই গৈ সিহঁতৰ স্কুলৰ হেডমাষ্টাৰ নাছিল, বেলেগ টিচাৰক সিহঁতে কমপ্লেইন কৰিছিল। কৰাতে টিচাৰে আহি সিহঁতক গালি দিলে, ল'ৰাকেইটাক গালি দিলে। তাহাঁতক কিবা ক'লে আৰু কোৱাৰ পিছত ল'ৰাকেইজনক মাতি পেলাই অফিচ ৰুমত লৈ গৈছে। কি কৈছে আমাৰ ল'ৰা দুজনে নাজানে। তাৰপিছত মানে আমাৰ ল'ৰাই যাই কোৱাৰ পিছত ইহঁতক মানে টিচাৰে ধমকি দিলে কি তহঁতে এইবিলাক কথা ঘৰত যাই নকবা, ক'লে ঘৰত হয়তো হুলস্থুলটো বেছি হ'ব পাৰে, এনেকৈ বুলি কৈছে আৰু। মোক এই হিচাপে ধৰ স্কুলত এইটো মোৰ বিভাগে আৰু কি টিচাৰৰো ভুল আৰু গাৰ্জেনৰ ভুল, কাৰণ ময়ো এজন মাতৃ, ময়ো জানো ল'ৰা ছোৱালীক কি টিফিন দিব লাগে। এইটো বস্তু অনা স্কুলত উচিত নহয় বুলি মই ভাবোঁ, আৰু মানে যাই এই কাম কৰিছে তাৰ শাস্তি পাব লাগে। বা মোৰ মতে মাক বাপেকৰ অত্যন্তই ভুল, কাৰণ মাকে টিফিন ভৰাই, মাকে জানিব লাগিব এইটো স্কুলত দিয়া অনুচিত। ল'ৰাই আহি কৈছে মা তাহাঁতে গৰুৰ মাংস আনিছিল, আমাক খুৱাই দিব খুজিছিল বুলি কৈছে। এনেকৈ কৈছে খুৱাই দিব খুজিছিল জবৰদস্তি কৈছে। পিছত কৈছে মই কৈছোঁ কমপ্লেইন দিয়া নাই নেকি, কৈছে কৈছিলোঁ ছাৰে নাছিল, পিছত বেলেগ ছাৰৰ আগত কৈছিলোঁ, তাহাঁতে কিবা কৈছে, কি কয় হ'ব বেলেগ ঘৰত নক'বা বুলি কৈছে, হুলস্থুল বেছি হ'ব বুলি কৈছে। স্যাৰ আমি কৈছোঁ টিফিনৰ অলপ আগত আছিলোঁ, তাৰপিছত সুমিত আকিমুল, সুমিত আকিমুল ৰাছিদুল, তাৰপিছত আব্দুল্লাহ আৰু আফচাৰুল। আমি বহি আছোঁ ফাৰ্ষ্ট বেঞ্চিত। আমি থাকোঁতে কৈছে হাতে লৈ কিনে আহিছে, তুমি খাবি নেকি গৰু মাংস নাছিল, মানে ভাতটা আৰু কি গৰুৰ মাংসৰ লগত আনি কিনে আমাক দিছিল। আমি ওলাই আহিছোঁ ছাৰ, আছিল ছাৰ গৰু মাংসটো আমি খাইছে ছাৰ। তাৰপিছত আমাক ভাতটা মানে খুৱাই দিব খুজিছে।